Hello, welcome back to my channel. মোৰ চেনেল সৈনিকালে আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ মূৰত আহিলো নহয় নে? বহুত দিন ভিডিঅ' কৰা নাই, ভিডিঅ' দিয়া নাই। একচুয়ালি মই কেইবাটাও ভিডিঅ' কৰি থৈছিলো, কিন্তু আপলোড কৰা নহল মানে এই কি হ'ল মাজতে মোবাইলটো চেঞ্জ কৰি দিলো। তাৰপিছত মোৰ ভিডিঅ'কেইটা উৰি গুচি গ'ল। আকৌ পাইছিলো যদিও মানে পিছত কৰা নহ'ল আৰু সেই তেনেকৈ সবখিনি নতুন হৈ গ'ল কাৰণে কৰিব পৰা নহ'লে। আকৌ বহুতে কৈ আছিলে যে কিয় ইমান দিন ভিডিঅ' কৰা নাই, কিয় ভিডিঅ' দিয়া নাই, ভিডিঅ' দিবা, কৰি থাকিবা, চেনেলটো খুলিলা যেতিয়া, ষ্টাৰ্ট কৰিলা যেতিয়া কৰি থাকিবা। সঁচাকৈ লকডাউনত আৰম্ভ কৰিছিলোঁ আৰু ভাবিছোঁ সেইবাবে আকৌ বোলো নহয় ভিডিঅ' দি থাকিম, ষ্টাৰ্ট কৰিছোঁ। সেইকাৰণে আজিৰ পৰা কিছুমান দিনটো কাম ওলায়, কিবা ওলায়, ভিডিঅ' কৰিলেও মানে শেষ কৰিবলৈ নহয়, কেতিয়াবা আধা হৈ যায়, সেই তেনেকৈ থাকে কাৰণে কৰিবলৈ নহ'লে। তো আজিৰ পৰা আকৌ মই ভিডিঅ' কৰিম, আপোনালোকে চাই থাকিব। আজি আপোনালোকৰ আগত মই এটা জাৰ্ণিৰ বিষয়ে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো মই দেখুৱাম, আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। পাঞ্চজন্য সুৰবাহিনী বুলি এটা আমাৰ লোকনৃত্যৰ গ্ৰুপ আছে, এটা আমাৰ ডান্সৰ গ্ৰুপ আছে, পাঞ্চজন্য সুৰবাহিনী যোৰহাটৰ। তো আপোনালোকে চাগে যোৰহাটৰখিনিয়ে কিছুমানে দেখিছে আৰু কিছুমানে হয়তো নেদেখিব পাৰে। তো আমি সেই প্ৰগ্ৰেমটোৰ কাৰণে আমি বহুত ঠাইত জাৰ্ণি কৰিব লগা হয়, বিভিন্ন ঠাইত। আমি ৰিচেণ্টলি এটা এপ্ৰিলত আমি এটা জাৰ্ণি কৰি আহিছিলোঁ গুৱাহাটী প্ৰতিদিন টাইমত। আমি ষ্টুডিঅ'ত আমি এটা প্ৰগ্ৰেম কৰিছিলোঁগৈ, বহাগৰ বতৰা বুলি তেওঁলোকৰ এটা প্ৰগ্ৰেমৰ কাৰণে আমি পাঞ্চজন্য সুৰবাহিনীয়ে প্ৰগ্ৰেম কৰিছিলোঁ। প্ৰথমতে মই পাঞ্চজন্য সুৰবাহিনীৰ কথা দুটামান কৈ ল'ব বিচাৰিছোঁ। আমাৰ প্ৰগ্ৰেমটোৰ আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় 10 বছৰ আগত, 10 বছৰতকৈ বেছি হ'ল, কিন্তু মোৰ মনত থকালৈকে 10 বছৰ আগত, আৰু মোৰ এই প্ৰগ্ৰেমটোৰ লগত জড়িত 7 বছৰ হৈ গ'ল। পাঞ্চজন্য সুৰবাহিনী এইটো এটা এনেকুৱা প্ৰগ্ৰেম যিটো মানে আমাৰ অসমৰ যিমানখিনি লোকবাদ্য, লোকনৃত্য, লোক সংস্কৃতি আছে সেই সকলোখিনি ধৰি ৰখা পাঞ্চজন্যৰ মূল উদ্দেশ্য। আৰু পাঞ্চজন্য সুৰবাহিনীয়ে আপোনালোকৰ আগত 120 বিধ বাদ্যযন্ত্ৰ বজায় আৰু তাৰে 15টা আমি লোকনৃত্য কৰোঁ। আমাৰ গ্ৰুপত 10জনী ছোৱালী আছে, তেওঁলোকে নাচে। আৰু আমাৰ টোটেল গ্ৰুপটোত মেম্বাৰ 17 হয়, 17তকৈ কেতিয়াবা বেছিও হয়, গোটেই আৰু ছোৱালী মিলাই তেনেকৈ। আৰু তো আপোনালোকে যদি পাঞ্চজন্য সুৰবাহিনী প্ৰগ্ৰেম আগতে চাইছে তেন্তে হ'লে জনাবচোন কমেণ্ট কৰি। আৰু আমি অসমৰ লগতে অসমৰ আশে-পাশে থকা বা অসমৰ লগত জড়িত যিমানখিনি সুৰ, যিমানখিনি লোকবাদ্য, যিমানখিনি লোকনৃত্য আছে সেই সকলোখিনি দেখুৱাই পাঞ্চজন্য সুৰবাহিনী মহৎ উদ্দেশ্য। আৰু যিসকলে চাইছে তেওঁলোকে গম পাইছে চাগে কেনেকৈ আমি ড্ৰেছ চেঞ্জ কৰি এটাৰ পিছত এটা আমি নৃত্য কৰোঁ। চাৰিজনী ছোৱালীয়ে এটা যোৱাৰ পিছত এটা আমাৰ প্ৰথম আৰম্ভ হয় কিছুমান সুৰ, আমাৰ প্ৰকৃতি সুৰৰ পৰা। আৰু প্ৰথম নৃত্যটো আৰম্ভ হয় গুৰুজনাৰ সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ হয়। আৰু সত্ৰীয়া নৃত্যৰ পৰা আমাৰ ক্ৰমে কুচাল, ভোৰতাল, গোৱালপৰীয়া, ঝুমুৰ, তেনেকৈ মানে আমাৰ কণ্টিনিউৱাছলি হৈ গৈ থাকে। আৰু তেনেকৈ আমাৰ একদম শেষত আমাৰ বিহুটো হয়। আৰু যিসকলে চাইছে তেওঁলোকে চাগে গম পাইছে অলৰেডি পাঞ্চজন্য সুৰবাহিনীৰ কথা, আৰু যিসকলে চাই নাই। আৰু মই আপোনালোকক মোৰ চেনেলৰ যে এতিয়া পাঞ্চজন্য সুৰবাহিনী কিছুমান প্ৰগ্ৰেম দেখুৱাম। গোটেই প্ৰগ্ৰেমটো দেখুৱাব নোৱাৰিব পাৰোঁ, কিন্তু অলপ আমি দেখুৱাম কেনেকৈ আমি কৰোঁ প্ৰগ্ৰেমটো। আৰু তেনেকৈ আমি কৰি আছোঁ আজি 10 বছৰতকৈ বেছি হ'ল, 15 বছৰেই হ'ল। এই গ্ৰুপটো ষ্টাৰ্ট কৰোঁতে বহুত বেছি কষ্ট কৰি ষ্টাৰ্ট কৰিছে। আৰু তেওঁলোকে এই ড্ৰেছ কাম কৰিবলৈ যাওঁতে যথেষ্টখিনি ভুলো হ'ব পাৰে, ভুল হয়ও চাগে। কাৰণ এটা অন্য জনজাতিৰ লোকনৃত্য আমি প্ৰপাৰলি কৰাটো আমাৰ কাৰণে সম্ভৱ নহ'বও পাৰে। কিন্তু আমি যিমান পাৰোঁ শুদ্ধ কৰিবলৈ চেষ্টা কৰি আছোঁ, দিনক দিনে আমি ট্ৰাই কৰি আছোঁ। আৰু তেনেকৈ আগতকৈ বহুতখিনি ডেভেলপ হৈছোঁ আমাৰ গ্ৰুপটোৰ ওপৰত। আৰু সেয়া আজি মই আপোনালোকৰ আগত দেখুৱাম যে আমাৰ প্ৰতিদিন টাইমৰ কেনেকৈ আমি গৈছিলোঁ, কি কৰিছিলোঁ। একচুৱেলি মই ইউটিউবত দিম বুলি ভিডিঅ'টো বনোৱা নাছিলোঁ। আৰু মোৰ এটা হেবিট আছে, কি হয়, মই যেতিয়া জাৰ্ণি কৰোঁ, মই ভিডিঅ' কৰি গৈ ভাল পাওঁ। ভিডিঅ' মানে কি হয়, এনেই ভিডিঅ' কৰি গৈ থাকি মোবাইলত কিবা-কিবি কৰি ফটো মাৰি ভিডিঅ' কৰি খুব ভাল পাওঁ। আৰু সেইবাবে কি হ'ল, মই এনেই কিছুমান ভিডিঅ' ক্লিপ লৈ থৈছিলোঁ আৰু ইউটিউবত দিম বুলি বা মোৰ চেনেলত দিম বুলি মই কৰা নাছিলোঁ। সেইটো চবতকৈ ডাঙৰ কথা। গতিকে মোৰ এংগলটো ভুল হ'ল, আৰু সেইবাবে মই তেনেকৈ আপলোড কৰিব বিচাৰিছোঁ। যিহেতু মই আৰম্ভ কৰিব লাগিব মোৰ চেনেলটোত, গতিকে মই আপোনালোকক সেই জাৰ্ণিটো অলপ মই ক্লিপ দেখাম, কেনেকৈ আমি কৰিছিলগৈ ষ্টুডিঅ'টোত, আমি কেনেকৈ কৰিলোঁ, কি কৰিলোঁ। তো সেনেকৈ আৰু খুব ভাল লাগে যেতিয়া আমি এনেকৈ এটা জাৰ্ণিত যাওঁ, এটা গ্ৰুপ হৈ যাওঁ, তেতিয়া মমেণ্টটো খুব বেছি এনজয়ফুল হয়, বহুত বেছি এনজয় কৰা হয়। আপোনালোকে যিসকল গৈছে গম পায় নিশ্চয়। গতিকে আপোনালোকৰ আগত আজি মোৰ এই জাৰ্ণিটোৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা কথা, আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা মোৰ চেনেলটো নতুনকৈ চাই আছে, তেন্তে হ'লে এটা ছাবস্ক্ৰাইব কৰি যাব। আৰু মোৰ তেনেকৈ ভিডিঅ' মই দি থাকিম। ভিডিঅ'টো কৰোঁতে যদি মোৰ কিবা ভুল হৈছে তেন্তে হ'লে ক্ষমা কৰিব। আৰু তেনেকৈ আপোনালোকৰ আগত আজি পাঞ্চজন্য সুৰবাহিনীৰ এটা যাত্ৰা, তো আপোনালোকৰ আগত দেখাম, শেষলৈকে চাব।
আমি সেইদিনা ইয়াৰ পৰা যোৰহাটৰ পৰা 5:30 বজাত গৈছিলোঁ গোটেইখন সেউজীয়াৰ মাজেৰে আৰু মই সেই সেউজীয়াখিনি দেখি মই কিছুমান ভিডিঅ' ক্লিপ কৰিছিলোঁ এইজনী মই এয়া মুন্নিকণ এয়া আমাৰ নাগিনী ছোৱালী ভাস্বতী আৰু এয়া আমাৰ চুইটিকণ এইজনী মই এয়া সকলোৰে পৰিচিত হালধিবাৰী বুঢ়ীমাই মন্দিৰ আৰু ইয়াত যিমান লোক যায় সন্মুখেদি সকলোৱে ইয়াত সেৱা নকৰাকৈ নাযায় তেনেদৰে আমাৰ গাড়ীখনৰ দাদা এজনে গৈও তাত সেৱা কৰি গৈছিল সব টোপনিত লাল কাল আৰু মই মোবাইলত ভিডিঅ' কৰাত ব্যস্ত এই আমাৰ প্ৰতিশ্ৰুতি বাইদেউ এই আমাৰ কৰিশ্মিতা বাইদেউ বিজি একদম সোৱাদ এই আমাৰ চুইটিকণ এনেকৈনো মানুহ শুৱেনে দেখিছে এই যেনিবা নাগিনী ছোৱালী এয়া মুন্নি ঘূৰ টোপনি ইমানে টোপনি গোটেইখিনি টোপনিত ব্যস্ত দেখিছেনে লাল কাল আমাৰ মানুহখিনি Okay, Seva. Oh, okay. Halka. Ah. बढ़िया ফাইনেলি আমি গুৱাহাটী পাইছিলোঁগৈ আৰু ষ্টুডিঅ'লৈ সোমোৱা ভিডিঅ'খিনি মই কৰা নহ'লে এইটোৱে প্ৰতিদিন টাইমৰ অফিচ আছিল ইয়াতে মই ফটোজ লৈছিলোঁ কিছুমান তাকে মই শ্বেয়াৰ কৰিছোঁ আৰু এয়া ভিতৰ চোৱা এয়া ষ্টুডিঅ'ৰ ভিতৰত আমাৰ যেতিয়া ৰেকৰ্ডিং চলি আছিলে তেতিয়া আমাৰ প্ৰগ্ৰামটো মই অলপমান ভিডিঅ' কৰিছিলোঁ এয়া আমাৰ প্ৰগ্ৰেম শেষ হোৱাৰ পাছত ভিডিঅ' আৰু আমি যেতিয়া গোটেই কাপোৰখিনি দম কৰি থৈ যাওঁ আৰু তাৰপিছত আহি গোটেইখিনি জাপিব লাগে এয়া অৱস্থা আমাৰ আৰু এয়া হৈছে প্ৰতিদিন টাইমৰ চাদৰ ওপৰৰ পৰা এটা গুৱাহাটীৰ ভিউ আৰু প্ৰগ্ৰেমৰ শেষতে এয়া আমাৰ বস্তুখিনি গাড়ীলৈ উঠোৱা হৈছে আৰু শেষত আপোনালোকলৈ ষ্টুডিঅ'ৰ ভিতৰত মই দুখনমান ফটো শ্বেয়াৰ কৰিছোঁ যদি আপোনালোকে প্ৰগ্ৰেমটো প্ৰতিদিন টাইমত চাইছে তেন্তে হ'লে নিশ্চয় জনাব কেনেকুৱা লাগিলে আৰু যদি চোৱা নাই আৰু আপোনালোকে প্ৰগ্ৰেমটো চাব বিচাৰে তেন্তে হ'লে মই তলত ডেছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ আপোনালোকে নিশ্চয় এবাৰ চাব আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম